ফাইনেলি আজি আকৌ আহি পালো যিটো জাগা য'ত আমাৰ দৰে সৰু সৰু ব্যৱসায়ীবিলাকৰ ভৱিষ্যতৰ আশা আৰু সপোনবোৰ লুকাই থাকে। প্ৰতিটো ডিজাইন চিলেক্ট কৰোঁতে মন মগজুত এটাই কথা চলি থাকে যে মোৰ দোকানত যিমান গ্ৰাহক আহে সকলো খুচ হ'ব লাগে। আৰু কামৰ মাজতে আৰাধ্যাৰ সৰু সৰু ৰং ধেমালিবোৰে জীৱনটো বেছি মধুময় কৰি তোলে। মন বহি আছে যে আৰাধ্যা কেনেকৈ পালে ইয়াত? পিছফালে তোমাৰ পিছফালে পাহাৰ আছে চোৱা, এইটো কি ধুনীয়া পাহাৰ পাহাৰ চোৱা বাবা পাহাৰ পালাহি মানে পাপাহে আহি থাকে ইয়াত, তুমি আহি পাই গলা যে আজি হা এইফালে চোৱা বাবা ক'ৰ পালেহি। এই সময়ত অসমৰ বহু ঠাইত বানপানীৰ প্ৰভাৱ কেনেকুৱা চলি আছে আপোনালোকে নিশ্চয় জানে, কিন্তু এইখিনিতে এটা কথা বহুত ভাল লাগিছে যে একেৰাহে বহু ঠাইৰ পৰা সহায় আৰু সাহায্য প্ৰদান কৰি থকা হৈছে। কিন্তু আপোনালোকে এটা কথা মন কৰি চাওকচোন, এই নদীখনত এতিয়া পানী নাই। গতিকে আমাৰ জীৱনটো এই নদীৰ দৰেই, কেতিয়াবা খালী আৰু কেতিয়াবা ভৰপূৰ। কিন্তু বন্ধুসকল, জীৱনৰ যাত্ৰা জানো কেতিয়াবা ৰৈ যায়? কেতিয়াও ৰৈ নাযায়। আজি ওলাই আহিছো মোৰ সৰু দোকানখনৰ বাবে অলপ কাপোৰ ল'বলৈ, কাৰণ ব্যৱসায়বোৰ কেতিয়াবা সৰু হ'ব পাৰে কিন্তু সপোনবোৰ কেতিয়াও সৰু নহয়। অৱশেষত আহি পালো সেই ঠাইত যি ঠাইত কেৱল কাপোৰ নহয়, আমাৰ দৰে সৰু সৰু ব্যৱসায়িকবিলাকৰ আগন্তুক দিনৰ আশা আৰু সপোনবোৰ লুকাই থাকে। এইফালে আকৌ আৰাধ্যা মাকৰ লগত কাপোৰ বাছনি কৰাত ব্যস্ত। যি কি নহওক, কিন্তু কামৰ মাজত এই সৰু সৰু সুখবোৰে জীৱনটো বেষ্ট মধুময় কৰি তোলে। এইফালে আৰাধ্যাৰ মাকেও কাপোৰ বাছনি কৰাত ব্যস্ত। জীৱনটো আগুৱাই নিয়াৰ পৰিশ্ৰম চলি থাকিব, কিন্তু কিছুমান সময়ো সদায় আটাইতকৈ বিশেষ হৈ ৰ'ব। ইয়াতে কালেকশ্যন বহুত পোৱা যায়, জেমছ হওক লেডিজ হওক সকলোৰে বাবে ইয়াত সকলো বস্তু উপলব্ধ হৈ থাকে। আমাৰ যিবিলাক প্ৰয়োজন সেইবিলাক লৈ লৈছো, কিয়নো আগতেও বহুত জাগাৰ পৰা মাল উঠাই পিনি দোকানত ষ্টক ৰখা হৈছে। তো সেইকাৰণে আজি বহুত কিছুমান বস্তু মানে খালী পৰি আছিলে, সেইকাৰণে ভাবিলো এপাক মাৰি দিওঁ। আৰু আৰাধ্যা এইফালে কাপোৰৰ মাজত সোমাই পৰা ৰং ধেমালিৰে হাঁহি আছে, আৰু তাইৰ হাঁহিৰ মাজতে আমাৰ গোটেই পৃথিৱীখন লুকাই আছে। সেইবাবে আমিও বিচাৰো যে কাইলৈ তাইৰ চকুত ডাঙৰ ডাঙৰ সপোনবোৰে জিলিকি থাকক। ধুনীয়া ধুনীয়া প্ৰয়োজনীয় বস্তুখিনি লৈ পিনি ভাবিলো যে কিবা এটা খাই লোৱাৰ বহুত প্ৰয়োজন, যিহেতু ইমান দূৰ যাত্ৰা কৰি আহিলো। হোটেলখনৰ বাইদেউক ক'লো যে চাটনি আৰু চব্জিৰ লগত ধুনীয়াকৈ পৰঠা দুখন দিয়ক। আৰাধ্যাহঁতে হাত মুখ ধুই ল'লে, আৰু যিহেতু ঘূৰি যোৱাৰ পথটো বহুত দীঘলীয়া, সেইবাবে সময়ো বহুত হ'ল। যিহেতু ঘূৰি যোৱাৰ যাত্ৰা এতিয়াও বহুত দূৰ বাকী আছে, এতিয়া কি কৰিম, আৰাধ্যাৰ লগতে অলপ খেলি আছো, কিয়নো পৰঠা সি এতিয়ালৈকে পোৱা নাই। হোটেলখনকে ইফালে সিফালে চালো, ডেক'ৰেশ্যনবিলাক ঠিকেই আছে, কিন্তু অলপ বাকী আছে। আমাৰ এইগৰাকীও পোষ্ট দিয়াত লাগি গ'ল। এতিয়া আৰাধ্যাই আকৌ টেবুলকে ঢুকিয়াই কৈছে পৰঠাটো লৈ আনা। তাইৰ কথা শুনি হোটেলৰ অ'নাৰো ইমপ্ৰেছ হৈ গ'ল আৰু মিস্ত্ৰী জোল এটা দি গ'ল। কিছুমান মুহূৰ্তবিলাক কেমেৰাত বন্দী হৈ যায়, আৰু কিছুমান মুহূৰ্ত সদায় হৃদয়ত ৰৈ যায়। গতিকে সেইবাবে এই সময়বোৰ সাঁচি ৰাখিছোঁ, যাতে সময়বোৰ যেতিয়া পাৰ হৈ যাব, আকৌ উভতি চোৱাৰ সময়ত এইবোৰ স্মৃতি আকৌ দেখা পাওঁ। হোটেলৰ বাইদেউজনী আকৌ কি হ'ল, ভিতৰৰ পৰা পৰঠা ননাই হ'ল। যি কি নহওক, ফাইনেলি শেষত পৰঠাখন আহিল। গতিকে সময়ো বহুত হ'ল, পৰঠাও আহিল, গতিকে এতিয়া ৰখি থকাৰ সময় নাই, খাই ল'লো আৰু। এতিয়া বন্ধুসকল উভতি অহাৰ পথত এইফালে লৈ ল'লো লাগতিয়াল কাপোৰখিনি আৰু এটা সুন্দৰ স্মৃতি লৈ। কাহিনী এতিয়াও শেষ হোৱা নাই বন্ধুসকল, কাৰণ পৰিশ্ৰম কৰা মানুহৰ কাহিনী কেতিয়াও শেষ নহয়। বাই 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 বাই।